হাই ফ্ৰেণ্ডছ, বিডি ব্লগ আছামলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি এটা জাৰ্ণি ভিডিঅ' দিবলৈ ওলাইছোঁ। আজি মই গৈ আছোঁ মাজুলী, নাৰায়ণপুৰ, লখিমপুৰ, ধেমাজি। গতিকে তাতে কি কি দেখা পাওঁ আপোনালোকক দেখুৱাম। এতিয়া মই বৰ্তমান আহি ষ্টেচন পাইছোঁ। মই এতিয়া ৰেলত উঠিবৰ কাৰণে গৈ আছোঁ। মোৰ ৰেল 9:50 আছে। গতিকে আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক কি কি দেখা পাওঁ দেখুৱাম। ৰঙিয়া ষ্টেচন, ইয়াতে আমি এতিয়া গাড়ী ৱেইট কৰিম। মোৰ ট্ৰেইনখন আছে 9:50। ৰাবাটোৱে হৈছে মোৰ। खाना बिरयानी पराठा सब्जी खाना है खाना बोलिए खाना লোৱাৰ বেঞ্চ। ঠিক আছে, মই অলপ ছেটিং কৰি লওঁ। এতিয়া ট্ৰেইন এৰিছে, ট্ৰেইন এৰিছে। মই আৰু আৰামছে শুই লৈছোঁ। দেখিছে মই আহি গোগামুখ পাম আৰু এতিয়া। পিছত মই আহি গোগামুখ পাম। গোগামুখৰ পৰা বাছ ধৰি মাজুলীত গৈ আছোঁ। আপোনালোকে চাই থাকক। চাহ বাগিচা, ৰাতিপুৱাৰ দৃশ্য।
গোগামুখ পামেই আৰু এতিয়া গাড়ীৰ স্পীড ইতিমধ্যে কমাই আনিছে গোগামুখ Gogamukh. আমি গোগামুখ পালোঁ আহি দাদা চাই ল'ব ইয়াৰ পৰা আমি নাইট ছুপাৰলৈকে যাম মুখ্যমন্ত্ৰী জল জীৱন মিছন আমি ইমানতে শেষ কৰিলোঁ পৰৱৰ্তী ভিডিঅ'টো আমি গোগামুখৰ পৰা মাজুলীলৈকে ভিডিঅ'টো ইয়াতে শেষ কৰিম